ৰাইজে বেয়া পোৱা কামটো কেতিয়াও নকৰোঁ, কাৰণ জুবিনো কেতিয়াও ৰাইজে বেয়া পোৱা কাম কৰা নাছিলে। জুবিন সদায় ৰাইজৰ লগত আছিলে, ৰাইজৰ হৈ মাত মাতিছিলে। এতিয়া ৰাইজে বিচাৰিছে, আমাৰ কালি এটা গানত এটা ফুটেজত শেখৰজ্যোতি গোস্বামী অকণমান ওলাইছিলে, বেয়া পাইছে মানুহে আমাৰ ছবিখনত। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ফুটেজ আমি ব্যৱহাৰ নকৰোঁ। সিদ্ধাৰ্থ শৰ্মাৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে, আৰু অমিত প্ৰভা মহন্তৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে। তো তেওঁলোকৰে আৰু বেলেগৰতো কেতিয়াও নাকাৰো, কাৰণ তেওঁলোক যিহেতু মিলা নাই আমাৰ লগত, তেওঁলোকৰ মত মিলা নাই, তেওঁলোকৰ চিন্তাধাৰা মিলা নাই। আৰু এক প্ৰকাৰতো মই এতিয়া তেওঁলোকক মানুহৰ ঠাইত দেখাই নাই, তেওঁলোক দানৱৰ ঠাইত আছে। গতিকে নাৰাখোঁ তেওঁলোকৰ ছবি। জুবিনৰ ছবিত মানুহৰ স্থান আছে, পশু পক্ষীৰ স্থান আছে, দানৱৰ স্থান নাই। ৰাইজে বেয়া পোৱা কামটো কেতিয়াও নকৰোঁ, কাৰণ জুবিনো কেতিয়াও ৰাইজে বেয়া পোৱা কাম কৰা নাছিলে। জুবিন সদায় ৰাইজৰ লগত আছিলে, ৰাইজৰ হৈ মাত মাতিছিলে। এতিয়া ৰাইজে বিচাৰিছে, আমাৰ কালি এটা গানত এটা ফুটেজত শেখৰজ্যোতি গোস্বামী অকণমান ওলাইছিলে, বেয়া পাইছে মানুহে আমাৰ ছবিখনত। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ফুটেজ আমি ব্যৱহাৰ নকৰোঁ। সিদ্ধাৰ্থ শৰ্মাৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে, আৰু অমিত প্ৰভা মহন্তৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে। তো তেওঁলোকৰে আৰু বেলেগৰতো কেতিয়াও নাকাৰো, কাৰণ তেওঁলোক যিহেতু মিলা নাই আমাৰ লগত, তেওঁলোকৰ মত মিলা নাই, তেওঁলোকৰ চিন্তাধাৰা মিলা নাই। আৰু এক প্ৰকাৰতো মই এতিয়া তেওঁলোকক মানুহৰ ঠাইত দেখাই নাই, তেওঁলোক দানৱৰ ঠাইত আছে। গতিকে নাৰাখোঁ তেওঁলোকৰ ছবি। জুবিনৰ ছবিত মানুহৰ স্থান আছে, পশু পক্ষীৰ স্থান আছে, দানৱৰ স্থান নাই। ৰাইজে বেয়া পোৱা কামটো কেতিয়াও নকৰোঁ, কাৰণ জুবিনো কেতিয়াও ৰাইজে বেয়া পোৱা কাম কৰা নাছিলে। জুবিন সদায় ৰাইজৰ লগত আছিলে, ৰাইজৰ হৈ মাত মাতিছিলে। এতিয়া ৰাইজে বিচাৰিছে, আমাৰ কালি এটা গানত এটা ফুটেজত শেখৰজ্যোতি গোস্বামী অকণমান ওলাইছিলে, বেয়া পাইছে মানুহে আমাৰ ছবিখনত। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ফুটেজ আমি ব্যৱহাৰ নকৰোঁ। সিদ্ধাৰ্থ শৰ্মাৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে, আৰু অমিত প্ৰভা মহন্তৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে। তো তেওঁলোকৰে আৰু বেলেগৰতো কেতিয়াও নাকাৰো, কাৰণ তেওঁলোক যিহেতু মিলা নাই আমাৰ লগত, তেওঁলোকৰ মত মিলা নাই, তেওঁলোকৰ চিন্তাধাৰা মিলা নাই। আৰু এক প্ৰকাৰতো মই এতিয়া তেওঁলোকক মানুহৰ ঠাইত দেখাই নাই, তেওঁলোক দানৱৰ ঠাইত আছে। গতিকে নাৰাখোঁ তেওঁলোকৰ ছবি। জুবিনৰ ছবিত মানুহৰ স্থান আছে, পশু পক্ষীৰ স্থান আছে, দানৱৰ স্থান নাই। ৰাইজে বেয়া পোৱা কামটো কেতিয়াও নকৰোঁ, কাৰণ জুবিনো কেতিয়াও ৰাইজে বেয়া পোৱা কাম কৰা নাছিলে। জুবিন সদায় ৰাইজৰ লগত আছিলে, ৰাইজৰ হৈ মাত মাতিছিলে। এতিয়া ৰাইজে বিচাৰিছে, আমাৰ কালি এটা গানত এটা ফুটেজত শেখৰজ্যোতি গোস্বামী অকণমান ওলাইছিলে, বেয়া পাইছে মানুহে আমাৰ ছবিখনত। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ফুটেজ আমি ব্যৱহাৰ নকৰোঁ। সিদ্ধাৰ্থ শৰ্মাৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে, আৰু অমিত প্ৰভা মহন্তৰ কোনো ধৰণৰ ফুটেজ ছবিখনত নাথাকে। তো তেওঁলোকৰে আৰু বেলেগৰতো কেতিয়াও নাকাৰো, কাৰণ তেওঁলোক যিহেতু মিলা নাই আমাৰ লগত, তেওঁলোকৰ মত মিলা নাই, তেওঁলোকৰ চিন্তাধাৰা মিলা নাই। আৰু এক প্ৰকাৰতো মই এতিয়া তেওঁলোকক মানুহৰ ঠাইত দেখাই নাই, তেওঁলোক দানৱৰ ঠাইত আছে। গতিকে নাৰাখোঁ তেওঁলোকৰ ছবি। জুবিনৰ ছবিত মানুহৰ স্থান আছে, পশু পক্ষীৰ স্থান আছে, দানৱৰ স্থান নাই।